ৰ'বা ৰ'বা মই চিৰিয়াছলি আজি অকণমান কথা ক'ম মই যি ক'ম ডাইৰেক্ট ক'ম লাইফৰ মোৰ ইম্পৰ্টেণ্ট কথা এটা ক'ম আচলতে মই ঘৰৰ একমাত্ৰ ল'ৰা গতিকে মই মানে মোৰ ঘৰৰ পৰা বিয়াৰ কথা পাতি আছে একচুৱেলি বিয়াৰ বয়স হৈছে তো মায়ে কৈ আছে যোৱা 2 বছৰ ধৰি যা বিয়া পাত আৰু কি মই ঘৰৰ একমাত্ৰ ল'ৰা আৰু মই অকলে থাকোঁ আৰু মোৰ মাও অকলে থাকে গতিকে মাক এজনী বোৱাৰী লাগিব অঁ আৰু সেই সৌভাগ্যৱতী তুমি মই অলৰেডি সোধপোছ কৰিছোঁ আৰু গম পাইছোঁ যে তোমাৰ কোনো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নহয় বয়ফ্ৰেণ্ড নাই আৰু মোৰো কোনো গাৰ্লফ্ৰেণ্ড নাই গতিকে কথাটো আমাৰ দুটাৰ মাজতে ছেটেল কৰি লওঁ এটা কাম কৰোঁ নহ'লে মই তোমাক মোৰ ঘৰলৈ লৈ যাওঁ আৰু মোৰ মাৰ লগত কথা পতাই দিওঁ আৰু মোৰ মাক লৈ গৈ তুমি তোমাৰ দেউতাৰ লগত কথা পতাই দিয়া চাওক মই আপোনাক অন্তিমবাৰৰ বাবে কৈছোঁ আপোনাৰ ওপৰত মোৰ কোনো ইণ্টাৰেষ্ট নাই প্লিজ আপুনি মোক এনেদৰে ডিষ্টাৰ্ব দি নাথাকিব শুনা তেতিয়াহ'লেতো তোমাৰ কোনো প্ৰেমিক নাই তোমাৰ কোনোবা প্ৰেমিক চেমিক থাকিলে কথা বেলেগ আছিল গতিকে মই তোমাক বিয়া কৰাম আৰু মোৰ চকুৰ আগৰ পৰা তোমাক কোনোবাই বিয়া কৰাই উঠাই লৈ যাব এনেকুৱা পুৰুষ কেতিয়াও জন্ম হোৱা নাই বুজি পালা শুনা মই ভাল মানুহ নহ'ব পাৰোঁ কিন্তু মোৰ সমান মৰম তোমাক কোনেও দিব নোৱাৰে বুজিলা যোৱা কেইটা কিন্তু ফালি দিলো আবে এই দিনতো এনেকুৱা ছোৱালী থাকে নেকি বে দেউতাকে যাৰ লগত বিয়া দিব তাৰ লগত বিয়া হ'ব এই আমাৰ বৌ অকণমান বেলেগতকৈ বেলেগ ঐ যদি ল'ৰা দেউতাকে পচন্দ কৰে তেন্তে দেউতাকৰ লগত কথা পতা যাওক হা কথাটো ঠিকেই কৈছ বল আহ এক মিনিট চিনি পাইছে নিশ্চয় বয়সস্থ মানুহ বুলি হাত তোলা নাই সাৱধান কিন্তু যি ৰাস্তাৰে আহিছিল চুপচাপ যাওক যাওক উঠক যাওক নহ'লে কি কৰিবি ডেকা ল'ৰাৰ তেজৰ লগত লাগি নালাগিব বুলি কৈছোঁ নহয় যাওক আচলতে আমি সেইদিনা আপোনাক কস্তুৰীৰ দেউতাক বুলি গম পালে সেইদিনাখন তেনেকুৱা ব্যৱহাৰ নকৰিলোহেঁতেন তোমালোক কিয় আহিছা প্ৰথমতে আমাৰ পৰিচয়টো দি লওঁ হেৰি মই মানে স্বৰ্গীয় মিষ্টাৰ ৰঞ্জিত চৌধুৰীৰ ল'ৰা চিনি পাইছে নিশ্চয় যিহেতু আপুনিও বিজনেছৰ লগতে ৰিলেটেড মোৰ দেউতা মানে এই বিজনেছ ৱৰ্ল্ডখনৰ শচীন তেণ্ডুলকাৰ ভূপেন হাজৰিকা এক্সেক্টলি হ'ব আচলতে মা আৰু মই অকলশৰীয়া গতিকে মাক এজনী বোৱাৰী লাগে আৰু মই কস্তুৰীক ভাল পাওঁ আপুনি ঠিকেই সুধিছে যে এনেকুৱা এজন ল'ৰাৰ ইনকাম কি হ'ব পাৰে আপুনি চিন্তা কৰিব নালাগে মোৰ দেউতাই আচলতে 3টা জেনেৰেশ্যনে খাব পৰাকৈ আৰ্জিত হৈ গৈছে আৰু বাকী থাকিল কি স্বভাৱ চৰিত্ৰ সেইখিনি মই নকওঁ আপুনি নিজে অনুসন্ধান কৰি ল'ব আৰু থাকিল মৰম মায়ে তাইক নিজৰ ছোৱালীৰ নিচিনাকৈ ৰাখিব আৰু মই ৰাণী
আপুনি চিন্তা নকৰিব মই মোৰ মনত কেতিয়াও তাইৰ বাহিৰে বেলেগ ছোৱালীৰ কথা আহিবলৈ নিদিওঁ এয়া মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ বাকী কথাবোৰ মই নকওঁ নেকি লাজ লাগে মানে পিছত মায়ে ক'ব দিয়ক আহিছোঁ নাই নাই আহিছোঁ অ' হাই চোৱাচোন কি কোইনচিডেঞ্চ তুমি ইয়াত মই ইয়াত তোমাৰ কোনো প্ৰেমিক নাই তোমাৰ কোনোবা প্ৰেমিক চেমিক থাকিলে কথা বেলেগ আছে গতিকে মই তোমাক বিয়া কৰিম মোৰ চকুৰ আগৰ পৰা তোমাক কোনোবাই বিয়া কৰাই উঠাই লৈ যাব এনেকুৱা পুৰুষ কেতিয়াও জন্ম হোৱা নাই মই ভাল মানুহ নহ'ব পাৰোঁ কিন্তু মোৰ সমান মৰম তোমাক কোনেও দিব নোৱাৰে